আলমা বসুমতাৰী দেৱৰ তেওঁলোকৰ নিয়ম নীতি আছিল, UPPL দলৰ নিয়ম নীতি নাছিল। সেই গতিকে আমি ইয়াত ওলাই আহিলোঁ। গোবিন্দ চন্দ্ৰ বসুমতাৰী দেৱে আমাক চলাইছিলে। এইটো আমাৰ কাৰণে সফলতাৰ কাৰণে নহয়। আজি আমি UPPLক বাদ দি পালে এই BTC চৰকাৰৰ যে হাগ্ৰামাৰ নেতৃত্বত দল গঠন হোৱা BPFৰ চিম্বলৰ তাকি আমি কাম কৰি যাবলৈ আপোনালোকৰ লগত যোগদান কৰিবলৈ ওলাই আহিলোঁ। আমি কিয় আপোনালোকৰ লগত যোগদান হ'বলৈ আহিলোঁ, মেম্বাৰ হৈও কিয় আমি UPPLত নাথাকিলোঁ, ইয়াৰ বিষয়ে দুই এষাৰ মই ক'বলৈ ইচ্ছা কৰিছোঁ। আমি 2020 চনৰ ইলেকশ্যনত আমি জিকি পালে 2021 চনৰ জানুৱাৰীত আমি মেম্বাৰ চৰকাৰ গঠন হোৱাৰ পিছত আমি মেম্বাৰ পাইছিলোঁ, মেম্বাৰ বিভাগত পাইছিলোঁ কৰ্মকৰ্তা হিচাপত। কিন্তু তাকি আমি 5 বছৰ আজিলৈকে আমি মেম্বাৰৰ কোনো কাম আমি কৰিবলৈ পোৱা নাই, কোনো কাম আমি কৰিবলৈ পোৱা নাই। সেই গতিকে আমি দুখ লাগি আমি ওলাই আহিলোঁ। 38 নং ভৈৰাখণ্ড সমষ্টিত আমাৰ যিজন কেণ্ডিডেট ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী দেৱে আমাক চলাইছিলে। এইটো আমাৰ কাৰণে সফলতাৰ কাৰণে নহয়, আমাৰ UPPL দলৰ কৰ্মকৰ্তাৰ কাৰণে নাছিল। তেওঁলোকৰ আমাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী দেৱৰ যি কৰ্মকৰ্তা চলাইছিল, এই কৰ্মকৰ্তা 38 নং ভৈৰৱকুণ্ড সমষ্টিত UPPL দলৰ যি নিয়ম নীতি তেওঁ ভংগ কৰিছে। তেওঁৰ যে কাম কৰিছিলে, তেওঁৰ কাম কৰাটো ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু চেয়াৰমেন আলমা বসুমতাৰী দেৱৰ তেওঁলোকৰ নিয়ম নীতি আছিল, UPPL দলৰ নিয়ম নীতি নাছিল। সেই গতিকে আমি ইয়াত ওলাই আহিলোঁ আৰু আপোনালোকৰ লগত আমি BPFৰ কাম কাজ কৰি যাবলৈ আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰীক হাৰাই আমি ৰিহন ছাৰক জিকাই আমাৰ BTC চৰকাৰক গঠন কৰি চলাবলৈ আমি সহায় আৰু সহযোগ কৰিম বুলি ওলাই আহিলোঁ।